তেওঁলোকে যোৰহাটৰ ৰাইজৰ বৃদ্ধি পোৱা সাহসৰ পৰা ভয় খাইছে। যোৰহাটৰ ৰাইজ এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। যোৰহাটৰ ৰাইজে নিবিচাৰে যে যিদৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত অদৰকাৰী ফ্লাইঅভাৰ বনাই গুৱাহাটীৰ নক্সাটো সলনি কৰিলে, ধ্বংস কৰিলে। আজি যোৰহাটৰ ৰাইজ তেনেধৰণৰ অৱস্থা পৰিৱেশ যোৰহাটৰ ভিতৰত নিবিচাৰে আৰু সেইকাৰণে আজি বিভিন্ন সময়ত আজি যোৰহাটৰ ৰাইজৰ কণ্ঠ মুকলি হৈছে। বাগানৰ শ্ৰমিকসকলে দেখা পাইছে যে কেনেদৰে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকা মানুহবোৰ এটা পিছত এটা অসমৰ বাগান কিনিছে আৰু বাগানবোৰ বন্ধ কৰি ৰাখিছে, যাৰ ফলত শ্ৰমিকসকলৰ অৱস্থা নাই। তো এই যে বৃদ্ধি হোৱা কণ্ঠ তাৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাই গৈছে। তেওঁ গম পাই গৈছে যে যদি এই কণ্ঠটো শক্তিশালী হয় তেতিয়াহ'লে আজিতো এই কণ্ঠ যোৰহাটলৈকে সীমিত, আজিৰ পৰা 2 বছৰ পিছত সমগ্ৰ অসমত এইটো গুচি যাব। তো সেইকাৰণে যোৰহাটৰ ভিতৰতে তেওঁলোকে ৰাখিবলৈ বিচাৰিছে। মোৰ পৰা নহয়, ৰাইজৰ যে সাহস, ৰাইজৰ যে আমাৰ প্ৰতি টান, তাৰ পৰাই তেওঁ ভয় খাই গৈছে যথেষ্ট। যিহেতু আজি এই অঞ্চলতে কিমানবোৰ বাগিচা, আমি ডিপলিং বাগিচা জানোৱে তাৰ কি অৱস্থা। মানুহবোৰে তাত দৰমহা পোৱা নাই। মানুহবোৰে আজি চৰাইদেউ বাগানত দেখা পাইছোঁ যে 1.5 বছৰৰ পৰা তেওঁ বাগানখিনি বন্ধ হৈ আছে। ৰাজাবাৰী সেইফালে আমি গম পাই গৈছোঁ তেওঁলোকৰ কি অৱস্থা। তো বাগানৰ শ্ৰমিকসকলে ভাল পাইছে যে আমি এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিছোঁ, যি বিষয়টো হৈছে যে কেনেদৰে বিজেপিয়ে অসমৰ বাগানৰ মাটি কিনিবলৈ বিচাৰে, অসমৰ বাগানৰ মাটি কিনি বাগানৰ গছ কাটি বেলেগ উদ্যোগলৈ তেওঁলোকে পৰিণত কৰিবলৈ বিচাৰে আৰু শ্ৰমিকসকলক ভূমিহীন কৰিবলৈ বিচাৰে। তো এই কথাটো আজি প্ৰত্যেক বাগানত ৰাইজে গম পাই গৈছে আৰু যিহেতু আমি নিৰ্বাচনী প্ৰচাৰত উপস্থাপন কৰিছোঁ তাৰ কাৰণে আমাক সমৰ্থন জ্ঞাপন কৰিছে। ইয়াত মানে স্বতঃস্ফূৰ্তভাৱে মানুহ যিদৰে ওলাই আহিছে আমি ভবা নাছিলোঁ আৰু মানুহৰ মাজত যিমান যে আনন্দ, ইমান উল্লাস আৰু ইমান যে মৰম আৰু আশীৰ্বাদ আগবঢ়াইছে, মই তাৰ বাবে মাহমৰা অঞ্চলৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।